Hello everyone, Assalamu alaikum. Painting of Parvin চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আপোনালোকলৈ আজি এটা ফ্ৰকৰ নতুন ডিজাইন লৈ আহিছো। এটো এটা বেবি ফ্ৰক, 2 পৰা 3 বছৰীয়া বাচ্চাই পিন্ধিব পাৰিব। কটন কাপোৰেৰে বনোৱা হৈছে ফ্ৰকটো আৰু ইয়াত ফেব্ৰিক কালাৰেৰে ডিজাইন কৰা হৈছে। এতিয়া ফ্ৰকটোৰ ডিজাইনটো মই কেনেকৈ কৰিছো এটো আপোনালোকৰ লগত আজি শেয়াৰ কৰিম। ফ্ৰকটো খুবেই ধুনীয়া হৈছে আৰু তলত এনেকৈ কুচি দিছো, সেইকাৰণে আৰু বেছি ভাল লগা হৈছে ফ্ৰকটো। আৰু তলৰ ওপৰৰ পাইপিং কৰি দিছো, বেক সাইডত এনেকৈ বুটাম লগাই দিছো আৰু পাইপিঙৰ কালাৰেৰে মই ফুলবিলাক কৰিছো। এতিয়া ইয়াৰ ডিজাইনটো আপোনালোকৰ লগত মই কেনেকৈ কৰিলো সেইটো শেয়াৰ কৰিম। ইয়াতে মই যিটো ড্ৰয়িং কৰিছো এটো এটা গ্লিটাৰ জেল পেনেৰে কৰিছো। কাঠ পেঞ্চিলত কৰি এইটো দি কৰিবলৈ বহুত সুবিধা হয়। এটো যিকোনো কিতাপৰ দোকানত পোৱা যায়, মাত্ৰ 5 টকা। এটো বিভিন্ন কালাৰ আছে, এটো সিলভাৰ কালাৰ লৈছো। কালাৰিং কাপোৰত ড্ৰয়িং কৰিবলৈ বহুত সুবিধা হয়। এতিয়া যেহেতু এটো কালাৰিং কাপোৰ, সেইকাৰণে মই আগতে বগা কালাৰেৰে এটা লেয়াৰ দি লৈছো। এটো বগা কালাৰৰ মাজত মই মিডিয়াম দি একেবাৰে পাতল কৰি লৈছো। যেহেতু দুটা লেয়াৰ হ'ব, ইয়াত ঘন কালাৰ দিলে কালাৰটো বেছি ডাঠ হৈ যাব, তেতিয়াহ'লে কালাৰটো উঠি যোৱাৰ চান্স থাকে। সেইকাৰণে এটো একদম পাতল কৰি লৈ ল'ব, তেতিয়াহ'লে কালাৰটো ভাল হ'ব, তেতিয়া উঠি যোৱাৰ চান্স নাথাকে। এতিয়া প্ৰথমে মই গোটেইখিনি অলপ অলপ কৰি দি যাম, তাৰপিছত সামান্য শুকাই গ'লে ওপৰত মই বেলেগ কালাৰ কৰি দিম। বগা কাপোৰত হ'লে হোৱাইট পেষ্টটো দিব নালাগে, কিন্তু কালাৰিং কাপোৰত হোৱাইট পেষ্টটো দি ল'ব, নহ'লে কালাৰবিলাক কৰাৰ পিছত দেখিবলৈ ভাল নালাগিব। এতিয়া মই ফুলৰ মাজত হালধীয়া কালাৰটো দিছো পাইপিঙৰ লগত মিলাই। খুবেই ডিজাইনটো সহজ, কিন্তু দেখিবলৈ ধুনীয়া। হালধীয়া কালাৰটো দিয়াৰ পিছত মই ইয়াত সাইডেদি বগা কালাৰ দি অলপ শেড কৰি দিছো, তেতিয়াহ'লে দেখিবলৈ ফুলটো আৰু ধুনীয়া হ'ব। ফুলবিলাকত কালাৰ কৰা হৈ গ'ল। এতিয়া মই আপোনালোকক এটা পাত কৰি দেখুৱাইছো। পাততো মই দুটা কালাৰ ব্যৱহাৰ কৰিছো, ডাৰ্ক সেউজীয়া আৰু হালধীয়া কালাৰটো দিছো।
পাতলৰ মাজত মেৰুন কালাৰ দিছোঁ ৰাউণ্ড কৰি। আৰু মেৰুন কালাৰেৰে মই পাতৰ শিৰাবিলাক বনাই দিম, তেতিয়াহ'লে দেখিবলৈ আৰু বেছি ভাল লাগিব। ফ্ৰকৰ ডিজাইনটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত দেখা হ'ব। আসসালামু আলাইকুম।